নমস্কাৰ স্বাগতম জনাইছো সকলোকে পাৰ্সিভাৰেন্স এডুকেশ্যন চেনেলটোলৈ আজিৰ ভিডিঅ'টো আলোচনা কৰিম নৱেম্বৰ মাহৰ উৎকৃষ্ট সাম্প্ৰতিক ঘটনাৰাজিসমূহৰ তৃতীয়টো ভাগ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে চাওঁ আমি নৱেম্বৰ মাহৰ গুৰুত্বপূৰ্ণ দিৱসসমূহ প্ৰথম ৱৰ্ল্ড ফিলচফি ডে এইটো দিৱস পালন কৰা হয় নৱেম্বৰ মাহৰ তৃতীয়টো বৃহস্পতিবাৰে আৰু এই বছৰ তৃতীয়টো বৃহস্পতিবাৰ আছিলে নৱেম্বৰ 19 তাৰিখ আৰু বিষয়বস্তু আছিলে দ্য ইম্পৰ্টেন্স অফ ফিলচফি ইন দ্য টাইম অফ ক্ৰাইচিছ দ্য ইম্পৰ্টেন্স অফ ফিলচফি ইন দ্য টাইমছ অফ ক্ৰাইচিছ ৱৰ্ল্ড ফিচাৰিজ ডে 21 নৱেম্বৰ তাৰিখে পালন কৰা হয় ৱৰ্ল্ড চিলড্ৰেন্স ডে 20 নৱেম্বৰ তাৰিখে পালন কৰা হয় আৰু নেশ্যনেল চিলড্ৰেন্স ডে 14 নৱেম্বৰ পালন কৰা হয় আপোনালোকে নিশ্চয় জানে ৱৰ্ল্ড টেলিভিছন ডে পালন কৰা হয় 21 নৱেম্বৰ তাৰিখে আফ্ৰিকা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ডে পালন কৰা হয় 20 নৱেম্বৰ আৰু এই বছৰৰ বিষয়বস্তু আছিলে ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইন দ্য AFCFTA এৰা নেক্সট ইণ্টাৰনেশ্যনেল ডে ফৰ দ্য এলিমিনেশ্যন অফ ভায়োলেন্স এগেইনষ্ট ওমেন ইম্পৰ্টেণ্ট নৱেম্বৰৰ 25 তাৰিখে পালন কৰা হয় আৰু এই বছৰৰ বিষয়বস্তু আছিলে অৰেঞ্জ দ্য ৱৰ্ল্ড ফাণ্ড ৰেছপণ্ড প্ৰিভেণ্ট এণ্ড কালেক্ট অৰেঞ্জ দ্য ৱৰ্ল্ড ফাণ্ড ৰেছপণ্ড প্ৰিভেণ্ট এণ্ড কালেক্ট নেক্সট নেশ্যনেল মিল্ক ডে 26 নৱেম্বৰ তাৰিখে পালন কৰা হয় আৰু ইণ্ডিয়াৰ কনষ্টিটিউশ্যন ডে পালন কৰে নৱেম্বৰৰ 26 তাৰিখে সংবিধান ডে দিৱস ঠিক আছে এতিয়া চাওঁ অবিচুৱেৰিজ শ্ৰদ্ধাঞ্জলি আইচ বাকেট চেলেঞ্জ কো ফাউণ্ডাৰ পেট কুইন যোনে আইচ বাকেট চেলেঞ্জটো উলিয়াইছিলে পেট কুইন তেখেতৰ মৃত্যু হয় ইম্পৰ্টেণ্ট সাহিত্য একাডেমী বঁটা পোৱা তেলেগু কবি শ্বেখ খাজা হুছেইন তেখেতৰো মৃত্যু হয় আৰ্জেণ্টিনাৰ ফুটবল লেজেণ্ড সকলোৰে নিচে ডিয়েগো মাৰাডোনা তেখেতৰো মৃত্যু হয় পপুলাৰ টিভি এক্টৰ আশিষ ৰয় তেখেতৰো মৃত্যু হয় আৰু এক্টৰ বিশ্বাস মোহন বাদোলা তেখেতৰো মৃত্যু হয় নৱেম্বৰ মাহত ফকীৰচন্দ কোহলি তেখেতক ফাদাৰ অফ ইণ্ডিয়ান ছফ্টৱেৰ ইণ্ডাষ্ট্ৰি বুলি জনা হয় ছুপাৰ ইম্পৰ্টেণ্ট তেখেতৰো মৃত্যু হয় তেখেতক কি বুলি কয় মনত ৰাখিব আপোনালোকে ফাদাৰ অফ ইণ্ডিয়ান ছফ্টৱেৰ ইণ্ডাষ্ট্ৰি ফকীৰচন্দ কোহলি নেক্সট ছিনিয়ৰ কংগ্ৰেছ লিডাৰ আহমেদ পেটেল তেখেতৰো মৃত্যু হয় আৰু ৱৰ্ল্ড বেংকৰ প্ৰাক্তন প্ৰেছিডেণ্ট আছিলে জেমছ ওলফেনছন তেখেতৰো মৃত্যু হয় মন কৰিব মই ইতিমধ্যে এই বেষ্ট কাৰেণ্ট এফেয়াৰ ছিৰিজৰ নৱেম্বৰ মাহৰ প্ৰথমটো আৰু দ্বিতীয়টো ভাগ চেনেলত আপলোড কৰিছোঁ যদি সেই দুটা ভিডিঅ' আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ আপোনালোকে চাই ল'ব এতিয়া আহোঁ MCQখিনিলৈ প্ৰথমটো কুৱেশ্যন ৰেমনা নেশ্যনেল পাৰ্ক উইল বিকাম দ্য 6th নেশ্যনেল পাৰ্ক অফ হুইচ ষ্টেট কোনখন ৰাজ্যৰ 6 নম্বৰখন নেশ্যনেল পাৰ্ক হ'ব ৰায়মনা নেশ্যনেল পাৰ্ক আৰু ইয়াৰ এনচাৰ হ'ব আমাৰ অসমত হ'ব ৰায়মনা নেশ্যনেল পাৰ্ক 6খন হৈ আছে বৰ্তমান আৰু এখন এড হ'ব দিহিংপাটকাইকো ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছে উত্তৰ পূবৰ কোনখন ৰাজ্যত পোনপ্ৰথমবাৰৰ কাৰণে কাউ হস্পিটেল ইনাগৰেট কৰা হৈছে গৰুৰ কাৰণে হস্পিটেল হ'ব এখন আৰু এইখন কৰা হৈছে অসমৰ ডিব্ৰুগড় চহৰত ফাৰ্ষ্ট কাউ হস্পিটেল ইন নৰ্থ ইষ্ট HDFC মিউচুৱেল ফাণ্ডৰ নতুন MD আৰু CEO গৰাকী কোন হয় আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন এ নৱনীত মানদ HDFC মিউচুৱেল ফাণ্ডৰ CEO আৰু MD আৰু যদি এটা আপোনাৰ সোধে HDFC বেংকৰ MD আৰু CEO কোন হয় আৰু তেখেত হ'ব শশীধৰ জগদীশন হৈছে HDFC বেংকৰ MD আৰু CEO কনফিউজ নকৰিব ভাৰতৰ কোনখন ৰাজ্যত পোনপ্ৰথমবাৰৰ কাৰণে গ্ৰীণ এনাৰ্জি প্ৰডিউচৰ ক্ষেত্ৰত কনভাৰ্জেন্স প্ৰজেক্ট এটা হাতত লোৱা হৈছে সেইখন ৰাজ্য হৈছে গোৱাত কৰা হ'ব ইণ্ডিয়াছ ফাৰ্ষ্ট কনভাৰ্জেন্স প্ৰজেক্ট টু জেনেৰেট গ্ৰীণ এনাৰ্জি ইম্পৰ্টেণ্ট হয় আৰু গোৱাৰ CM হৈছে প্ৰমোদ সাৱন্ত আৰু গভৰ্ণৰ হৈছে ভগত সিং কোচিয়াৰী CM আৰু গভৰ্ণৰ হৈছে ভগত সিং কোচিয়াৰী ৱৰ্ল্ডৰ সবাতোকৈ পাৱাৰফুল ছুপাৰ কম্পিউটাৰবোৰৰ ভিতৰত ভাৰতৰ পৰম সিদ্ধি কিমান নম্বৰ ৰেংকত আছে টপ 500 লিষ্ট বনাইছে তাৰ ভিতৰত ভাৰতৰ পৰম সিদ্ধি কেই নম্বৰত আছে সুধিছে আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন C 63 ঠিক আছে আৰু টপ 500ৰ ভিতৰত ভাৰতৰ আন এটা ছুপাৰ কম্পিউটাৰ আছে আৰু সেইটো হৈছে মিহিৰ কেই নম্বৰত আছে মিহিৰ আছে 146 ঠিক আছে পৰম সিদ্ধি আছে 63
আৰু মিহিৰ আছে 146 ভাৰতৰ দুটাই আছে টপ 500ৰ ভিতৰত আৰু আপোনালোকক যদি সোধে ৱৰ্ল্ডৰ সবাতোকৈ পাৱাৰফুল ছুপাৰ কম্পিউটাৰটো কি হয় নামটো কি সেইটো হৈছে ফুগাকু আৰু এইটো জাপানৰ হয় ঠিক আছে জাপানৰ হয় ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেন্সে ইণ্টাৰনেশ্যনেল ড্ৰাগ ৰেকেটৰ এগেইনষ্টত এটা অপাৰেশ্যন লঞ্চ কৰিছে এই অপাৰেশ্যনটোৰ নাম কি সুধিছে আৰু অপাৰেশ্যনটোৰ নাম হৈছে অপশ্যন এ কেলিপছো ইম্পৰ্টেণ্ট কেলিপছো কোনটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মে ফ্লিটছ নামৰ এটা নতুনকৈ ফিচাৰ লঞ্চ কৰিছে আৰু ইয়াৰ এনচাৰ হ'ব টুইটাৰ অপশ্যন এ টুইটাৰে ফ্লিটছ নামৰ এটা নতুনকৈ ফিচাৰ লঞ্চ কৰিছে ৱৰ্ল্ড ৱাইড আৰু টুইটাৰৰ CEO কোন হয় টুইটাৰৰ CEO জেক ডৰ্চে হৈছে টুইটাৰৰ CEO নোট কৰিব Which state has inaugurated the first ever Nayar Valley Adventure Sports Festival in Pori district? আৰু সেইখন ৰাজ্য হৈছে উত্তৰাখণ্ডত পতা হৈছে পোনপ্ৰথমবাৰৰ নায়াৰ ভেলী এডভেঞ্চাৰ স্পৰ্ট ফেষ্টিভেল ইম্পৰ্টেণ্ট হয় ঠিক আছে বিজনেছ ব্ৰাইবেৰী ৰিস্কত ভাৰতৰ ৰেংক কিমান আৰু ভাৰতৰ ৰেংক হৈছে 77 অপশ্যন এ 77 আৰু চবতকৈ কৰাপ্টেডখন হৈছে নৰ্থ কোৰিয়া ঠিক আছে নৰ্থ কোৰিয়া চবতকৈ কৰাপ্টেড হয় আৰু চবতকৈ ভালখন হৈছে ডেনমাৰ্ক নেক্সট আয়ুৰ্বেদিক ৱেলনেছ ব্ৰেণ্ড হিলৰ ব্ৰেণ্ড এম্বেচাডৰ কোন হয় নৱনিযুক্ত আৰু তেখেতে হৈছে ভাৰতীয় ক্ৰিকেটাৰ সঞ্জু চেমছন হৈছে হিলৰ ব্ৰেণ্ড এম্বেচাডৰ আৰু হিল এটা আয়ুৰ্বেদিক ৱেলনেছ ব্ৰেণ্ড হয় আৰু ৰিচেণ্টলি ভাৰত ইটে এক্টৰ ৰবি কিষাণক ব্ৰেণ্ড এম্বেচাডৰ বনাইছে ভাৰত ইটৰ ব্ৰেণ্ড এম্বেচাডৰ হৈছে ৰবি কিষাণ নোট কৰিব Next, who was honored with Bharat Ratna Dr. Ambedkar Award 2020 for her significant contribution to the Indian cinema? Super important question. আৰু ইয়াৰ এনসাৰ হ'ব জনপ্ৰিয় অভিনেত্ৰী প্ৰতিভাৱান অভিনেত্ৰী ৰিচা চাড্ডাই পাইছে ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ এৱাৰ্ড 2020 ইম্পৰ্টেণ্ট হয় Who has been elected as external auditor of Inter-Parliamentary Union Geneva for a 3-year term? Important question. Inter-Parliamentary Unionৰ এক্সটাৰ্নেল অডিটৰ হিচাপে কাহিনী নিয়োগ কৰা হৈছে 3 বছৰৰ কাৰণে তেখেতে হৈছে বৰ্তমানৰ ভাৰতৰ কেগ গিৰিশ চন্দ্ৰ মুৰ্মু তেখেতে হৈছে অপশ্যন এ গিৰিশ চন্দ্ৰ মুৰ্মু কেগ হয় কম্পট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া গিৰিশ চন্দ্ৰ মুৰ্মু 2020 চনৰ বুকাৰ প্ৰাইজ পাইছে ডগলাছ ষ্টুৱাৰ্টে আৰু তেখেতৰ উপন্যাসখনৰ নামটো দিছে কোনখন উপন্যাসৰ কাৰণে তেখেতে বুকাৰ প্ৰাইজ পাইছে আৰু ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি সাগি বেনৰ কাৰণে পাইছে আৰু ডগলাছ ষ্টুৱাৰ্ট এজন স্কটিছমেন হয় স্কটলেণ্ডৰ হয় ডগলাছ ষ্টুৱাৰ্ট ইম্পৰ্টেণ্ট আৰু এটা প্ৰাইজ পাইছে ৰিচেণ্টলি যিটো ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ হয় কনফিউজ নকৰিব ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ পাইছে মেৰিয়েক লুকাছ ৰিজনেভেলে পাইছে তেখেত নেদাৰলেণ্ডছৰ হয় আৰু তেখেতৰ নভেলখনৰ বুকখনৰ নামটো হৈছে দ্য ডিসকম্ফৰ্ট অফ ইভিনিং নেক্সট হুইচ হাই কোৰ্ট হেজ ষ্টেটেড ডেট মেৰেজ বিটুইন ফাৰ্ষ্ট কাজিন ইজ ইলিগেল বিবাহ ফাৰ্ষ্ট কাজিনৰ ভিতৰত সম্পন্ন হ'ব নোৱাৰিব এইটো ইলিগেল বুলি কৈছে কোনখন হাইকোৰ্টে আৰু ইয়াৰ এনসাৰ হ'ব অপশ্যন বি পাঞ্জাব এণ্ড হাৰিয়ানা হাইকোৰ্ট নেক্সট ICCৰ নিউ মিনিমাম এজ পলিচিৰ মতে গ্ল'বেলি ক্ৰিকেট খেলিবলৈ হ'লে মিনিমাম এজ কিমান হ'ব লাগিব আৰু ইয়াৰ এনসাৰ হ'ব 15 বছৰ হ'ব লাগিব ঠিক আছে গ্ল'বেল ক্ৰিকেট খেলিবলৈ হ'লে কোনখন কাণ্ট্ৰিয়ে 15 নম্বৰ G20 সামিট হোষ্ট কৰিব আৰু ইয়াৰ এনসাৰ হ'ব অপশ্যন বি সাউদি আৰেবিয়া আৰু এই বছৰৰ বিষয়বস্তু হ'ব Realizing the opportunities of 21st century for all. Next, Sapare virus, which can be spread through human to human transmission, was reported in which country? Sapare virus. Your answer is Bolivia. ঠিক আছে বলিভিয়া আৰু এই সাপাৰে ভাইৰাছটো ইবোলা ভাইৰাছৰ লগত মিল আছে বহুতো ইবোলাৰ লগত মিল আছে নেক্সট ইণ্ডিয়াৰ প্ৰথমখন মজ গাৰ্ডেন কোনখন ৰাজ্যত স্থাপন কৰা হৈছে আৰু ইয়াৰ এনসাৰ হ'ব উত্তৰাখণ্ড ইম্পৰ্টেণ্ট উত্তৰাখণ্ড ৰিচেণ্টলি বহুত
পাৰ্কটো কথাৰ কাৰণে নিউজত আছে আৰু উত্তৰাখণ্ডে প্ৰথম ভাৰতৰ লাইকেন পাৰ্কো উদ্বোধন কৰা হৈছে লাইকেন পাৰ্ক উত্তৰাখণ্ডৰ মুঞ্চিয়াৰী পিথৌৰাগড় ডিষ্ট্ৰিক্টৰ মুঞ্চিয়াৰী লাইকেন পাৰ্ক আৰু উত্তৰাখণ্ডৰ নৈনিতালত মজ গাৰ্ডেন স্থাপন কৰা হৈছে উদ্বোধন কৰিছে ঠিক আছে Union Minister of Education Ramesh Pokhriyal Nishank virtually launched the Lilavati Award 2020 under which scheme? Which theme? Theme to is ইয়াৰ বিষয়বস্তু আছিল অপচন সি ওমেন এম্পাৱাৰমেণ্ট যদি আপোনালোকে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ এছপিএন বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নেক্সট কোৱেশ্চন which country will host the Women's T20 World Cup in February 2023 কোনখন দেশে কৰিব হোষ্ট ওমেন্স টি20 ৱৰ্ল্ড কাপ আৰু এইখন দেশে হৈছে সাউথ আফ্ৰিকাই কৰিব Which tennis player has won the ATP Tour Finals 2020 title আৰু তেখেতে হৈছে ডেনিল মেডভেডেভ ৰাছিয়ান খেলুৱৈ Next, the Sentinel-6 Michael Frelix satellite has been launched by which space agency? Sentinel-6 Michael Frelix satellite to কোনটো স্পেচ এজেন্সিয়ে লঞ্চ কৰিছে ৰিসেন্টলি আৰু ইয়াৰ এনসাৰ হ'ব নাসাই কৰিছে নাসাই স্পেচ এক্সৰ ফেলকন 9 ৰকেটৰ সহায়ত এটো উৎক্ষেপণ কৰিছে আৰু এতে কৈ থওঁ এই মাইকেল ফ্ৰেলিক্স কোন হয় তেখেতে হৈছে নাসাৰ আৰ্ট সায়েন্স ডিভিজনৰ প্ৰাক্তন অধ্যক্ষ ফৰ্মাৰ ডাইৰেক্টৰ অফ নাসাস আৰ্ট সায়েন্স ডিভিজন ঠিক আছে মাইকেল ফ্ৰেলিক্স কোন হয় গম পালে ঠিক আছে নেক্সট চাওঁ who was conferred with the Tata Literature Lifetime Achievement Award for 2020 আৰু তেখেতে হৈছে বিখ্যাত ৰাইটাৰ ৰাস্কিন বণ্ড অপচন এ ৰাস্কিন বণ্ড আৰু জাভেদ আখতাৰ was honored with the Poet Laureate Award পাইছে জাভেদ আখতাৰে আৰু the Publisher of the Year Award টো পাইছে পেঙ্গুইন ৰেণ্ডম হাউছে পাইছে the Publisher of the Year Award নেশ্যনেল ফাৰ্মাচী উইক কোনটো তাৰিখে পালন কৰা হৈছে কোনটো তাৰিখলৈকে হেতু দিছে আৰু ইয়াৰ এনসাৰ হ'ব অপচন সি 16 পৰা 22 ডিসেম্বৰ তাৰিখৰ ভিতৰত আমি নেশ্যনেল ফাৰ্মাচী উইক পালন কৰিছো ঠিক আছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ফাৰ্মাচিষ্ট ফ্ৰণ্টলাইন হেল্থ প্ৰফেচনেলছ ইম্পৰ্টেন্ট হয় কোনজন ব্যক্তিয়ে সংগীত কলা কেন্দ্ৰ এৱাৰ্ডছত আদিত্য বিক্ৰম বিৰলা কলাশিখৰ পুৰস্কাৰটো পাইছে আৰু তেখেতে হৈছে অপচন সি নাছিৰুদ্দিন শাহ বলিউড এক্টৰ নাছিৰুদ্দিন শাহ Next, which tiger reserve has bagged the first ever international award T/2 for doubling tiger population? Super important question etu. Aru heikon tiger reserve hoise option B Pilbhit tiger reserve. Pilbhit tiger reserve korese Uttar Pradesh ase. Etu super important question hoy. Airport Authority of India Aviation Safety Awareness Week কোন তাৰিখলৈকে পালন কৰিছে আৰু ইয়াৰ এনসাৰ হ'ব অপচন ডি 23 নৱেম্বৰৰ পৰা 27 নৱেম্বৰ তাৰিখে এভিয়েশ্যন সেফটি এৱাৰনেছ উইক পালন কৰিছে The Bowring and Lady Curzon Medical College and Research Institute in Bengaluru has been named নতুনকৈ নামটো কি The Bowring and Lady Curzon Medical College and Research Institute আৰু ইয়াৰ এনসাৰ হ'ব অটল বিহাৰী বাজপেয়ী ঠিক আছে অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ দিনাই অৰ্থাৎ 25 ডিসেম্বৰ দিনাই আমি গুড গভৰ্নেন্স ডে হিচাপে পালন কৰোঁ 25 ডিসেম্বৰ তাৰিখটো অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তীৰ দিনা Which Indian web series has bagged the best drama series honor at the 48th International Emmy Awards বুলি কৈছে দেই বেষ্ট ড্ৰামা সিৰিজখনে হৈছে দিল্লী ক্ৰাইম অপচন বি দিল্লী ক্ৰাইম আৰু এমি আৰু গ্ৰেমি মাজত আপোনালোকে পাৰ্থক্যটো নিশ্চয় জানে মই তথাপিতো কৈ দিছোঁ এমি হৈছে এক্সিলেন্সি ইন টিভি ঠিক আছে টিভি ক্ষেত্ৰত আৰু গ্ৰেমি মিউজিকৰ ক্ষেত্ৰত দিয়ে এক্সিলেন্সি ইন মিউজিক ঠিক আছে কনফিউজ নকৰিব Country's longest water tunnel, Parwan Tunnel, will become operational by January 2021 in which state? কোনখন ৰাজ্যত এটো বনোৱা হৈছে Parwan Tunnel? Super important. এটো বনোৱা হৈছে ৰাজস্থানত। আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 8.75 কিলোমিটাৰ। 8.75 কিলোমিটাৰ Parwan Tunnel. India will construct a Sehatut Dam
ইন আফগানিস্তান দ্য ডেম উইল বিল্ড অন হুইচ ৰিভাৰ কোনখন ৰিভাৰৰ ওপৰত বনাব এইটো ডেম আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন চি মেইডান ৰিভাৰ কাবুল ৰিভাৰৰ এখন ট্ৰিবিউটৰী হয় ঠিক আছে মেইডান ৰিভাৰ কাবুল নদীৰ এখন উপনদী ঠিক আছে নেক্সট who was elected as the new independent chairman of the International Cricket Council ICCৰ নতুন চেয়াৰমেনগৰাকী কোন হয় আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন এ গ্ৰেগ বাৰ্কলে ছুপাৰ ইম্পৰ্টেণ্ট আৰু তেখেত ক'ৰ হয় তেখেত নিউজিলেণ্ডৰ হয় ঠিক আছে Which railway station of Karnataka will be renamed after freedom fighter Mahadevappa Mailara আৰু সেইটো ৰেলৱে ষ্টেচনে হৈছে অপশ্যন চি হাবেৰী ৰেলৱে ষ্টেচন নেক্সট হুইচ ফিল্ম হেজ বিন চিলেক্টেড এজ ইণ্ডিয়াছ অফিচিয়েল এণ্ট্ৰি ফৰ দ্য একাডেমি এৱাৰ্ডছ অস্কাৰলৈ ইণ্ডিয়াৰ অফিচিয়েল এণ্ট্ৰি বুলি কৈছে কোনখন ফিল্ম আৰু সেইখন হৈছে অপশ্যন এ এখন মালয়ালী ফিল্ম হয় জালিকাট্টু মালয়ালী ফিল্ম হয় আৰু ইয়াৰ ডাইৰেক্টৰ হৈছে গিজো জোছে পেলিজাৰী ঠিক আছে গিজো জোছে পেলিজাৰী ডাইৰেক্টৰ who has been appointed as the new Director General of the Border Roads Organization ব্ৰ'ৰ ডাইৰেক্টৰ জেনেৰেলগৰাকী কোন নতুন নৱনিযুক্ত আৰু তেখেতে হৈছে অপশ্যন বি ৰাজীৱ চৌধাৰী আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAৰ ডাইৰেক্টৰ জেনেৰেলগৰাকীৰ নাম কি তেখেত হৈছে সুখবীৰ সিং সন্ধু সুখবীৰ সিং সন্ধু হৈছে NHAৰ ডাইৰেক্টৰ জেনেৰেল আৰু বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ জেনেৰেল হৈছে ৰাজীৱ চৌধাৰী ইম্পৰ্টেণ্ট হয় দুইটাই নেক্সট ছুপাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো নীতি আয়োগ হেজ ফৰ্ম এ পেনেল আণ্ডাৰ হুজ চেয়াৰমেনশ্বিপ টু ষ্টাডি ফিজিবিলিটি অফ হাইপাৰলুপ টেকনলজি ইন ইণ্ডিয়া হাইপাৰলুপ টেকনলজি যদি ইণ্ডিয়াত আহে ইয়াৰ কাৰণে সকলোখিনি ষ্টাডি কৰিবৰ কাৰণে মানে এখন কমিটি গঠন কৰি দিছে নীতি আয়োগে ইয়াৰ চেয়াৰমেনগৰাকী কোন হয় ইয়াৰ চেয়াৰমেনগৰাকী হৈছে VK সাৰস্বত অপশ্যন ডি VK সাৰস্বত ছুপাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ইণ্ডিয়াৰ লংগেষ্ট ৰোড ব্ৰিজখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বনিব আৰু এই কণ্টেক্টটো কোনটো কোম্পানীয়ে পাইছে ইণ্ডিয়াছ লংগেষ্ট ৰোড ব্ৰিজ ঠিক আছে আৰু এইটো কোম্পানী হৈছে L&T লাৰ্ছেন এণ্ড টুব্ৰো আৰু এইখন ব্ৰিজে অসমৰ ধুবুৰী জিলা আৰু মেঘালয়ৰ ফুলবাৰী কানেক্ট কৰিব আৰু ইয়াৰ দৈৰ্ঘ্য হ'ব 19 কিলোমিটাৰ হ'ব দৈৰ্ঘ্য অসমৰ ধুবুৰী আৰু মেঘালয় ফুলবাৰী কানেক্ট কৰিব এইখন দলঙে নোট কৰিব Which country has successfully test fired a Zircon hypersonic cruise missile in White Sea আৰু সেইখন দেখে হৈছে অপশ্যন বি ৰাছিয়া নামটো হৈছে জিৰকন আৰু এইটো হাইপাৰছনিক ক্ৰুজ মিছাইল হয় হাইপাৰছনিক ছুপাৰছনিক নহয় হাইপাৰছনিক The largest solar power project at a high altitude in India has been set up at which place কোনটো জেগাত স্থাপন কৰা হৈছে লাৰ্জেষ্ট সোলাৰ পাৱাৰ প্ৰজেক্ট আৰু ইয়াৰ এনচাৰ হ'ব অপশ্যন এ লেহত কৰা হৈছে আৰু ইয়াৰ এই সোলাৰ পাৱাৰ প্লেণ্টটোৰ ক্ষমতা হ'ব 1.5 মেগাৱাট ইণ্টাৰনেশ্যনেল এয়াৰ ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনৰ মতে ৱৰ্ল্ডৰ মষ্ট কানেক্টেড চিটিখন কোনখন মষ্ট কানেক্টেড চিটি হৈছে চাইনাৰ চাংঘাই আৰু চাংঘাইতে নিউ ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰো আছে আৰু চাইনাৰে কেইখনমান চিটি আছে যোনকেইখন টপত আছে 1 নম্বৰখন আছে চাংঘাই 2 নম্বৰখন হৈছে বেইজিং 3 নম্বৰখন হৈছে গুৱানঝাও আৰু 4 নম্বৰখন হৈছে চেংডু ঠিক আছে 2 নম্বৰখন বেইজিং 3 নম্বৰখন গুৱানঝাও আৰু 4 নম্বৰখন চেংডু চাইনাই হয় গোটেইখন তো চাইনা কিমান ডেভেলপ কৰিছে আপোনালোকে চাওক আমাৰ ইণ্ডিয়া বহুত দূৰত আছে Who has become the fastest Indian player to score 1000 runs in ODI cricket আৰু ইয়াৰ এনচাৰ হ'ব হাৰ্দিক পাণ্ডিয়া অপশ্যন ডি তেখেতে 857টা বলত 1000 ৰান মাৰিছিলে প্ৰথম ভাৰতীয় আৰু যদি সোধে প্ৰথমগৰাকী ক্ৰিকেট প্লেয়াৰ কোন যোনে 1000 ৰান কৰিছিলে ODI ক্ৰিকেটত ফাষ্টেষ্ট প্লেয়াৰ তেখেতে হৈছে উইণ্ডিজৰ আণ্ড্ৰু ৰাছেল তেখেতে 787টা বলত 1000 কৰিছিলে প্ৰথম ভাৰতীয় হাৰ্দিক পাণ্ডিয়া আৰু প্ৰথমগৰাকী প্লেয়াৰ হৈছে ক্ৰিকেট প্লেয়াৰ হৈছে এণ্ড্ৰু ৰাছেল নোট কৰিব ইণ্ডিয়াছ ফাৰ্ষ্ট অৰ্গেন ডোনৰ মেমৰিয়েল ৱাজ ইনাগৰেটেড ইন হুইচ চিটি ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ এনচাৰ হ'ব পিংক চিটি জয়পুৰ
পিংক চিটি জয়পুৰ ঠিক আছে Hualong 1 is the first domestically developed nuclear reactor of which country আৰু ইয়াৰ এনসাৰ হ'ব চাইনা হয় এটো Hualong 1 important question ধন্যবাদ আজিৰ ভিডিওটো মই ইমানতে সামৰিছো অতি সোনকালে ডিসেম্বৰ মাহৰ প্ৰথমটো ভাগ মই আপোনালোকৰ মাজলৈ লৈ আহিম যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ এক্সপেৰিয়েন্স বন্ধু-বান্ধৱীৰ লগত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব Thank you. Keep learning. We can. We will.